কবিতাৰ শিৰোনাম জুনৰ দেশলৈ যাওঁ। কথা আৰু আবৃত্তি গাৰ্গী সোণোৱাল। বহুত দিন হ'ল তোমাক নেদেখা। তোমাক এবাৰ চাবলৈ বহুত হেঁপাহ জাগিছে। পাৰিলে সময় উলিয়াই আহিবাচোন এপাক। ঘৰটো এলান্ধুৰে ভৰি পৰিছে। চাফা কৰিবলৈও যে মই আজি সজ্জাহত। তোমাৰনো ক'ত হ'ব সময় আমাক দেখা দিবলৈ। মোৰ ধুনীয়া চেহেৰাটিও যে আজি ধূলিচাত হৈ গ'ল। থকা হ'লে কি জানিবা আহিলাহেঁতেন, মৰমেৰে উপচাই পেলালাহেঁতেন হৃদয়। নাই নাই, তোমাৰ কথা ভাবিবলৈ মোৰ আজিকালি ঘিণ লগা হৈছে। কিন্তু হৃদয়ত দেখোন তোমাৰ প্ৰতিচ্ছবিয়ে বাৰে বাৰে দিয়েহি দেখা। হ'ব পাৰে মই যে তোমাক সঁচা ভাল পাইছিলো। তোমাৰ দৰে জীৱনৰ লগত খেলা কৰা নাছিলো। এতিয়া মোৰ এটাই আশা, জুনৰ দেশলৈ যাওঁ। তৰাৰে সৈতে উমলিম, নাচিম, হাঁহিম আৰু গাম।